हेलो गाइज কি খবৰ আপোনালোকৰ মোৰ এটা অন্য এটা ব্লগলৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ আজি এঠাই বেলেগৰ পৰা মই ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকে শুনিব পাৰিছেয়ে মই আহিছোঁ এওঁৰ জেঠীমাকৰ ঘৰলৈ মানে আজি মোৰ ইয়াৰ ল'ৰাটোৰ এমাহ হ'ব আমি আহু যোৱা বুলি কওঁ তো তাত আহিছোঁ আমি আপোনালোকক দেখুৱাম অকণমান যি পাৰোঁ তো আপোনালোকে চাই থাকিব আৰু এয়া মই পিন্ধিছোঁ মেখেলা চাদৰ তো আপোনালোকে চাই থাকিব থাকি যাওক হেৰি জেঠি এয়া আমাৰ মাৰ বায়েক আমাকো দেখাই দিয়া দেখাই দিছ না ভালকৈ দেখাইছ উঠছি মই পিছত হেৰি ঘৰ চাবা কৰি Darai dia kita time kalau kita ada মাতিছে মোৰ ভতিজাৰ আৰু এয়া মোৰ ভতিজা মৰম লগা একদম এই আছে ইয়াৰ নামকৰণতে মানে পাঠক মাতিছে আৰু আপোনালোকক দেখাই দিলোঁ এয়া আমাৰ পাঠক বহুত ভাল লাগিল আপোনাৰ নাম চাই তো আপোনাৰ ঘৰ ক'ত কৈ দিয়কচোন আপোনাৰ গোটেই পৰিচয়টি দিছোঁ মই মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম দাস দেউতাৰ নাম শ্ৰী নীলকুমাৰ দাস মাৰ নাম শ্ৰী পদুমী দাস গাঁও চেংমই আৰু জিলা নলবাৰী অসম এই মোৰ পৰিচয় বহুত ভাল লাগিল আপোনাৰ আৰু লগ পাম নিশ্চয় আপোনালোকক লগ পাই বহুত ভাল লাগিছে একদম আপোনালোকক কি দিব পাৰিছে নাজানো কিন্তু আপোনালোকৰ পৰা মৰম আশীৰ্বাদ লৈ যাম বুলি আশাবাদী আৰু ঠিক আছে থেংক ইউ হেই গাইজ তো এইমাত্ৰ আহি পালোঁ কানি কাপোৰ খোলাই নাই মানে কি ৰাতিও ভালেখিনি হ'ল বহুত দিনৰ মূৰত ময়ো নাগাৰা নাম চালোঁ আপোনালোককো অকণমান দেখুৱাব চেষ্টা কৰিলোঁ মানে কি হ'ল এই বহুত মানে কেতিয়া চোৱা মোৰ মনতে নাই বহু বছৰৰ পিছত আৰু চালোঁ মোৰ দেউৰৰ মানে মোৰ ভতিজাৰ আচলতে হেৰি মোৰ দেউৰৰ ল'ৰা এটা হ'ল তো এনেই সিহঁতে গুৱাহাটীতে থাকে তো এতিয়া গাঁৱৰ ঘৰত মানে হেৰি পাতিছে সেইকাৰণে আমি গোটেইকেইটা গ'লোঁ আপোনালোকক দেখুৱাইছোঁ খুব ভাল লাগিল নগ'লে বেয়াও পালে হয় এইফালে এক্সামো চলি আছে কিন্তু মানে সেনেকৈ আৰু এৰিব নোৱাৰি নিজৰে মানুহ যেতিয়া তো আমি গ'লোঁ ভালকৈ চালোঁ খালোঁ আপোনালোকক বাৰু খোৱাখিনি দেখুৱাব মন নহ'ল ভাত মানে দেৰিও হ'ল মই আৰু কেমেৰা উলিয়াব মই ধৈৰ্য নাই আৰু যিখিনি বাৰু দেখুৱাইছোঁ আপোনালোকে কেনে পালে কমেণ্টত জনাবচোন যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো মোৰ ভতিজা ল'ৰাটোকো আপোনালোকে আশীৰ্বাদ কৰিব সি যাতে ভাল মানুহ এজন হ'ব পাৰে তো আজিলৈ আহিছোঁ গুড নাইট